নমস্কাৰ এজন সাধাৰণ ব্যক্তিৰ কাৰণে আটাইতকৈ ডাঙৰ সমস্যা বাৰু কোনটো মূল্য বৃদ্ধি তেওঁৰ কাৰণে ডাঙৰ সমস্যা নে হাতত ইনকাম নথকাটো তেওঁৰ কাৰণে ডাঙৰ সমস্যা আজি প্ৰত্যেকজন ব্যক্তিয়ে ৰাতিপুৱাৰ পৰা গধূলিলৈকে এটা বস্তুৰ পিছতে দৌৰি আছে আৰু সেইটো হৈছে ইনকাম কোনোবাই চাকৰিৰ জৰিয়তে 20000 টকা উপাৰ্জন কৰি আছে কোনোবাই দোকানদাৰী কৰি আছে কোনোবাই খেতি বাতি কৰি আছে যিমানেই উপাৰ্জন সেই ৰাস্তাবোৰৰ পৰা আমাৰ ঘৰলৈ আহি আছে সেই উপাৰ্জনটো বাৰু যথেষ্ট নে এখন ঘৰ চলাবৰ কাৰণে নিশ্চয় নহয় আৰু সেই কাৰণে কোনোবাই এটা এক্সট্ৰা ইনকামৰ ৰাস্তা বিচাৰি থাকে কিন্তু কি এনেকুৱা ৰাস্তা আছে য'ৰ পৰা এটা এক্সট্ৰা উপাৰ্জন কৰিব পাৰি তো আজিৰ এই ভিডিঅ'টোত মই আপোনাক এটা এক্সট্ৰা ইনকামৰ বিষয়ে জনাম কিন্তু এক্সট্ৰা ইনকাম কৰাৰ প্ৰয়োজন বাৰু কিয় আছে সেইটোতো বুজিব লাগিব এতিয়া আপুনি ভাবি চাওক যোৱা 10টা বছৰত আপুনি যিটো কাম কৰি ঘৰখন চলাই আছে সেই কামটো কৰি আপোনাৰ জীৱনটোলৈ পৰিৱৰ্তন আহিলনে বোলে নাই অহা তেনেহ'লে যদি সেই কামটোকে আপুনি আৰু 10টা বছৰ কৰিবলৈ যায় জীৱনত পৰিৱৰ্তন আহিব বুলি বিশ্বাসেৰে ক'ব পাৰিবনে মানে গ্যাৰেণ্টি দিব পাৰিবনে আপুনি যদি নোৱাৰে তেনেহ'লে আপোনাক এটা এক্সট্ৰা ইনকামৰ নিশ্চয় প্ৰয়োজন আছে আমি প্ৰায় মানুহে আসলতে এটা উপাৰ্জনৰ লগতে জড়িত হৈ থাকোঁ চাকৰি কৰাজনে কেৱল চাকৰিতেই জড়িত হৈ আছে যদি দোকান কাৰবাৰ আছে দোকানখনৰ উপাৰ্জনতে ঘৰখন চলি আছে আমি কেতিয়াও দ্বিতীয় বা তৃতীয় উপাৰ্জনৰ উৎস এটা সৃষ্টি কৰিবলৈ চেষ্টাই নকৰোঁ আৰু সেই কাৰণে যেতিয়া মূল্য বৃদ্ধি হয় যেতিয়া আলু পিঁয়াজৰ দাম বাঢ়ে তেতিয়া আমাৰ হাতত এটাই উপায় থাকে চৰকাৰৰ সন্মুখত গৈ ধৰ্ণাত বহাটো কিন্তু ধৰ্ণাত বহাটোৱে জানো এটা উপায় আমি যোৱা বছৰো ধৰ্ণাত বহিছোঁ এই বছৰো হয়তো ধৰ্ণাত বহিছোঁ আৰু আগলৈও চাগে ধৰ্ণাত বহিবই লাগিব কাৰণ বস্তুৰ বা সামগ্ৰীৰ দাম আপুনি মই বিচৰা ধৰণত নাথাকেগৈ এয়া দামটো বাঢ়িবই আৰু ধৰ্ণাত বহাৰ কাৰণে যদিও চৰকাৰে আলু পিঁয়াজৰ দামটো কমাই দিয়ে আনফালে পেট্ৰল আৰু ডিজেলৰ দামটো বঢ়াই দিব তো এজন গ্ৰাহক হিচাপে আপুনি কোনোবা নহয় কোনোবা এটা পিনেতো পিটনটো খাবই লাগিব উপায় নাই চাওক আপোনাৰ হাতত দুটা ৰাস্তা আছে প্ৰথম ৰাস্তা হৈছে এটা উপাৰ্জনৰ লগত জড়িত হৈ থাকক আৰু যেতিয়াই বস্তু বাহনীৰ দাম বাঢ়িব আপুনি ধৰ্ণাত বহকগৈ তো ধৰ্ণাত বহাটো আপোনাৰ কাৰণে প্ৰথম উপায় দ্বিতীয় উপায়টো হৈছে আপুনি নিজৰ ঘৰখনৰ মুৰব্বী হিচাপে আপুনি দ্বিতীয় বা তৃতীয় উপাৰ্জনৰ উৎস সৃষ্টি কৰক এতিয়া এনেকুৱা কি ৰাস্তা আছে য'ৰ পৰা আমি দ্বিতীয়টো উপাৰ্জনৰ উৎস সৃষ্টি কৰিব পাৰোঁ ইয়াৰ বিষয়ে জানিব লাগিব তো এটা ৰাস্তা আছে যাৰ বিষয়ে মই ক'বলৈ বিচাৰিছোঁ নাম হৈছে ডাইৰেক্ট চেলিং বিজনেছ তো এই নামটো হয়তো আপুনি আগতে ক'ৰবাত শুনিছে বা যদি নাই শুনা অলপমান বুজাই দিওঁ অসমীয়াত এই ব্যৱসায়টো প্ৰত্যক্ষ বিক্ৰী বুলি কোৱা হয় এটা এনেকুৱা বিজনেছ ছিষ্টেম যিটো ব্যৱসায়ে কোনো মানুহৰ পৰা কেতিয়াও পঢ়া শুনা নিবিচাৰে বোলে আপোনাৰ পঢ়া শুনা কিমান আছে এইবোৰ একো নিবিচাৰে কেৱল যদি আপোনাৰ ব্যৱসায়িক মানসিকতা আছে তেনেহ'লে আপুনি এই কামটোৰ জৰিয়তে ভালেমান উপাৰ্জন কৰিব পাৰিব মাহত কমেও 20ৰ পৰা 25000 টকা এটা আপুনি ইচ্ছা কৰিলে ইয়াৰ পৰা আৰামত উপাৰ্জন কৰিব পাৰিব কিন্তু ডাইৰেক্ট চেলিং বিজনেছটো হয় কি বা এই কামটোৰ পৰা কেনেকৈ উপাৰ্জন কৰিব পাৰি এই কথাখিনি মই আজি এইটো ভিডিঅ'ত নজনাওঁ আমাৰ দ্বিতীয় এটা ভিডিঅ' আহি আছে তাত আপুনি চাব পাৰিব আৰু এই চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ ইয়াত আমি উপাৰ্জনৰ লগত জড়িত কিছুমান তথ্য প্ৰদান কৰোঁ আৰু লগতে কিছুমান আমি আলোচনা কৰোঁ বিশেষকৈ ডাইৰেক্ট চেলিং বিজনেছটোৰ বিষয়ে আমাৰ দ্বিতীয় ভিডিঅ'টো চাবলৈ নাপাহৰিব য'ত আমি আপোনাৰ কাৰণে ডাইৰেক্ট চেলিং বিজনেছটো কি বুজাবলৈ যত্ন কৰিছোঁ আজিলৈ এইখিনিতে ৰাখিছোঁ ধন্যবাদ